নমস্কাৰ, মোৰ অংকিতাৰকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত খুব ধুনীয়াকৈ এইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ আৰু আপোনালোকৰ ওচৰত মই গামোচা লৈ আহিছোঁ, সৰু গামোচা মানে বহুকেইখন লৈ আহিছোঁ, টোটেল 100খনৰ বেছি আছে আৰু মানে এটা ডিজাইনৰ আছে, অলপ ৰংটো বেলেগ, কফি আৰু ৰঙা হয়, কফি আৰু ৰঙা হয়, দুটা বেলেগ বেলেগ কালাৰৰ আছে। যিটো কালাৰ আপোনালোকৰ মন পচন্দ হয় আপোনালোকে ল'ব পাৰিব। এয়া চাব, গামোচাখন মই আপোনালোকক ভালদৰে দেখাই দিছোঁ আৰু এই গামোচাকেইখন আপোনালোকে পাৰ পিচ ল'ব পাৰিব মাত্ৰ 160 টকাত। কিন্তু কিছুমান এনেকুৱা গামোচা থাকে দে আমাৰ আঙুলি হিচাপ কৰিলে 1 আঙুল বা 2 আঙুল, কিন্তু এই গামোচাকেইখন 5 আঙুল 6 আঙুল তেনেকুৱা হ'ব ফুলতো, আৰু কোনো ধৰণৰ বাৰাং বা তেনেকুৱা সহজ ফুলেৰে নহয়। এইটো আপোনালোকে চাই ল'ব, খুব ধুনীয়া এটা ডিজাইন কৰি গামোচাকেইখন বনাই দিয়া হৈছে আৰু মাত্ৰ 160 টকাত আপোনালোকক দিয়া হৈছে এই গামোচাকেইখন পাৰ পিচ। আৰু যদি আপোনালোকে মানে 100খন লয় তেতিয়াও কুৰিয়াৰ চাৰ্জ 100 টকা হ'ব, আৰু এখন যদি গামোচা লয় তেতিয়াও 100 টকা হ'ব। সেইটো মই আগতেও জনাইছিলোঁ আৰু বহুতে এনেকুৱা কৰে, মানে পে'মেণ্টটো দিয়ে। মই কাপোৰযোৰৰ লগত প্লাছ কৰি সেইকাৰণে কোৱা নাযায়, কিয়নো মোৰ কেছ অন ডেলিভাৰীৰ ব্যৱস্থা আছে। মই আগতেও কৈছোঁ আপোনালোকে বৰ্তমান ডিব্ৰুগড় চকীডিঙি DC অফিচৰ ওচৰে পাঁজৰে এইখিনিহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। এয়া চাব, মই মেখেলা চাদৰ কেইযোৰ আপোনালোকক দেখাম। গামোচাকেইখন দেখালোঁ ভালদৰে। কিবা কনফিউজ থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হোৱাটছএপ কৰিব পাৰিব, স্ক্ৰীণত নাম্বাৰ দিয়া আছে। আৰু মই দেখুওৱা মানে কাপোৰযোৰ খুব বেছি ধুনীয়া হয়, আপোনালোকে মানে বিয়া উৎসৱ পাৰ্বণত পিন্ধিব পাৰিব। যিহেতু এই কাপোৰযোৰ পদ্মিনী সূতাটোত পাট সূতা পুই দিয়া হৈছে, বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব, তেতিয়া ইয়াৰ আহল বহল ডাঙৰ দীঘল গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিওঁ বা আপোনালোকক দেখাই দিওঁ। সেয়েহে কাপোৰ এযোৰ অনলাইনত লোৱাৰ ক্ষেত্ৰত এই কাপোৰ মানে গোটেইখিনি কথা ভালদৰে চোৱাটো আপোনালোকৰ কাৰণে প্ৰয়োজন। কলা আৰু বগা ৰংটোৰে খুব ধুনীয়াকৈ বুটাবিলাক দিয়া হৈছে। ডিজাইনটো, আঁচলৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, যিটো আঁচলৰ মাজৰ বুটাটো সেইটো বুটা ওৰেগাই এনেকুৱা ধৰণৰকৈ দিয়া হৈছে। এয়া চাব, মই দেখাই দিছোঁ। আৰু কাপোৰযোৰ বহুত বেছি চফ্ট হয়, আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব, বাৰাফ ইউজ কৰিলে কোনো ধৰণৰ বেয়া নহয় এই কাপোৰযোৰ, বা বেয়া নহয় যে কাপোৰটো পাট সূতা বেয়া হৈ যাব নেকি, তেনেকুৱা বেয়া নহয়। মই আপোনালোকক জনাই দিছোঁ। আগতে মই আনিছিলোঁ যে এনেকুৱা থাইলেণ্ড পাট সূতাৰ, বহুত বেছি ভাল লাগে ইউজ কৰি, মানে নিজেই এইটো ইউজ কৰি পাইছোঁ বা মোৰ মাকো ইউজ কৰা দেখা পাইছোঁ। আজি বহুত বছৰ হ'ল, 14-15 বছৰ হ'ল তেনেকুৱা কাপোৰ মায়ে পিন্ধি আছে, আজিলৈকে একো মানে হোৱা নাই। সেই মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক জনাই দিছোঁ এই কাপোৰযোৰ বহুত ভাল বুলি। আৰু যিটো মানে লুধিয়ানা পাট সূতা সেইটো বেয়া হয়, মানে ধুলে বেয়া হৈ যায়। যিটো এইকেইটা হ'ব ইয়াৰ চাইড পটি ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এইটো চাব, ইয়াৰ ব্লাউজ পিচ আহল বহল বা ডাঙৰ দীঘল আছে। যিহেতু এই কাপোৰযোৰ বহুত বেছি হেভি হয়, আপোনালোকে ব্লাউজ পিচটো ডিজাইন কৰি চিলাই ল'ব পাৰিব। বৰ্তমান আপোনালোকে ডিব্ৰুগড় চকীডিঙি DC অফিচৰ ওচৰে পাঁজৰে এইখিনিয়ে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে মই কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে সেই কাপোৰবিলাক পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 110 টকাটো এক্সট্ৰা হ'ব। এয়া চাব, এইযোৰ ৰঙা ৰঙৰ, সেউজীয়া ৰংটোৰে খুব ধুনীয়াকৈ বুটাবিলাক দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল হয়। এইযোৰো থাইলেণ্ড পাট সূতা পুই দিয়া হৈছে, কোনো ধৰণৰ বেয়া নহয়। কাপোৰযোৰ একেবাৰে চফ্ট হয়, আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব। কোনোবা যদি শিক্ষয়িত্ৰী আছে, ডেইলি মেখেলা চাদৰ পিন্ধি যাব লাগে, বা গৰম দিনত কিছুমান কাপোৰ অলপ গৰম পায়, কিন্তু এইযোৰ কাপোৰ একেবাৰে পাৰফেক্ট হ'ব, কাৰণ বহুত বেছি ধুনীয়া হয়। আৰু যিহেতু আপোনালোকে ধুলেও কোনো ধৰণৰ বেয়া নহয়, পাট সূতা হ'লেও খুব ধুনীয়াকৈ এই কাপোৰযোৰ ল'ব পাৰিব। যদি ভাল লাগে তেনেহ'লে পলম নকৰিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। আপোনালোকে সময় গতিকে ৰঙিয়া, পুঠিমাৰী বা হেতা চাৰিআলিৰ পৰাও কেছ অন ডেলিভাৰী ল'ব পাৰিব, কিন্তু সময় গতিকে ল'ব পাৰিব। বৰ্তমান আপোনালোকে ডিব্ৰুগড়ৰ পৰা ল'ব পাৰিব, ডিব্ৰুগড় DC অফিচৰ ওচৰে পাঁজৰে এইখিনিকে কেছ অন ডেলিভাৰী ল'ব পাৰিব। আৰু মই জনাওঁ যে যিহেতু বিহু হয়, মই পঠোৱাৰ মাত্ৰ 2 দিনতে গৈ পায়। যদিহে আপোনালোকে টাউনৰ এড্ৰেছটো দিয়ে, পিনক'ডটো টাউনৰ দিয়ে, এইটো মই বাৰে বাৰে জনাই আছোঁ, কাৰণ আমাৰ বেছিভাগ পিনক'ড গাঁৱৰ মানে গাঁৱৰ পিনক'ড হয়। তেতিয়া মানে মই যদি বহুত বেছি উপায় নাথাকে মই পোষ্ট অফিচত পঠাব লগা হয়। আৰু
পোষ্ট অফিচতো সময় লাগে 5-6 দিন লাগি যায় যদি আপোনালোকৰ বহুত বেছি ইমাৰ্জেঞ্চি হয় তেনেহ'লে প্লিজ আপোনালোকে টাউনৰ পিনক'ড দিব মাত্ৰ 2 দিনত আপোনালোকৰ মেইন লোকেশ্যনলৈ ডেলিভাৰ্ড হৈ যাব কোনো ধৰণৰ প্ৰব্লেম নাপায় তাত যেহেতু ট্ৰেকিং আইডি দিয়া থাকিব আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায় এইযোৰ চাব বহুত বেছি ধুনীয়া হয় পদ্মিনী সূতাৰ হয় দিকটো হৈছে কলা বাণীটো বৈ দিয়া হৈছে আচলত কলা বাকীখিনি চাফ ৰং বৈ দিয়া হৈছে বহুত বেছি কালাৰ কম্বিনেশ্যনৰ ভাল লগা এইযোৰ মেখেলা চাদৰ এনেকুৱা মোৰো আছে মই বহুত বেছি ভাল পাওঁ এই কালাৰটো মানে কলা আৰু চাফ ৰংটো বহুত বেছি ভাল লগা হয় আপোনালোকৰ যদি ভাল লাগে কাপোৰযোৰ তেনেহ'লে ল'ব পাৰিব মই দেখাই আছোঁ মোৰ গাত কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘল থাকে কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপমান ছুটি হয় তেতিয়া মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ এয়া চাব মই দেখাই দিছোঁ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ হালধীয়া আৰু গোলপীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে এয়া চাব মেখেলাখনো দেখাই আছোঁ মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল আছে মই আগতে জনাইছোঁ মই হেভি ডিজাইনৰ মেখেলা চাদৰ ডেইলি আপোনালোকৰ মাজলৈ আনিব নোৱাৰোঁ কেতিয়াবা কিছুমান উৎসৱ পাৰ্বণত বা তেনেকৈ বেছিকৈ লৈ আনো বেছিভাগ আপোনালোকে মোৰ তাত চিম্পল ডিজাইনৰে মেখেলা চাদৰ পাব কিয়নো ৰাফ ইউজ কৰাৰ কাৰণে ইমান বেছি প্ৰাইজৰ মেখেলা চাদৰ প্ৰয়োজন নহয় চিম্পলে লাগে সেই হিচাপত মই দেখাই দিছোঁ এইযোৰ চাব নীলা ৰংটোত হালধীয়া বৈ দিয়া হৈছে খুব ধুনীয়া এটা কালাৰ হয় দুটা কালাৰৰ কম্বিনেশ্যনৰ কাপোৰযোৰ দুটা চাইনিং আহে নীলা আৰু হালধীয়া দুটা আহে বগা ৰঙা কলা সেউজীয়া এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে আপোনালোক যদি কোনোবা বয়সস্থ হয় এই কাপোৰযোৰ পিন্ধিবৰ কাৰণে ভাল হ'ব কাৰণ বহুতে বিচাৰে মোৰ যিহেতু কাপোৰবিলাক বেছিভাগ কালাৰিং থাকে ৰঙা নীলা এনেকুৱা বা বয়সস্থবিলাকে ভাল নাপায় এইযোৰ পাৰিব তেওঁলোকে পিন্ধিবৰ কাৰণে আৰু মই কাপোৰবিলাক আচলতে সময় ধৰি দেখাওঁ অলপমান আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব কাৰণ মই গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিওঁ সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ কাপোৰ এযোৰ লোৱাৰ ক্ষেত্ৰত আৰু গামোচাও বহুত কেইখন আছে মই আপোনালোকক ফটোৱে দি দিছোঁ বা ভিডিঅ'টো ভালদৰে দেখাইছোঁ কিবা কনফিউজ থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে তেনেকুৱা ঠগবাজিৰ পৰা অলপমান দূৰত থাকিব আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ